ইয়াৰ আগতে গোটেই কথাখিনি খুব ধুনীয়াকে এক্সপ্ৰেছ কৰিছিলে গোটেই কথাবোৰ বিয়াৰ আগত এনেও বেছি কথা কৈছো বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়ে তো মাত এতিয়া মোৰহে নাইকিয়া হৈছে যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে কোনো বুজি নোপোৱা কথা কিছুমান কৈ দিয়ে আৰু সেইখিনি মানে কিবা আপত্তিজনক যদি থাকে মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায় সেইটো কৰিব লাগে তেওঁ তাৰ মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কোৱাৰ নিচিনাকৈ উচ্চ গ্ৰামত মোৰ মই যিটো স্কেলত কথা কওঁ তাতকৈ উচ্চ গ্ৰামত তেওঁ নিজৰখিনি ৰিলিজ কৰি দিয়ে গতিকে মই চাইলেণ্ট হৈ বহি থাকোঁ আৰু শুনি থাকোঁ যিমানখিনিলৈকে পাৰোঁ তাৰপিছত শুই দিওঁ আকৌ যেতিয়া মনত পৰিলে আকৌ উঠাই পেলাই ক'ব আৰু নহয় মই ইফালে বাগৰি যদি শুই দিওঁ যে আৰু কিমান শুনিম আৰু তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ সেইখিনিও কয় তাতকৈ মই ষ্টুডিঅ'ত থকাই ভাল তাতকৈ মই গাড়ীখনত ঘূৰি ফুৰাই ভাল ৰাস্তাত ঘূৰি ফুৰিলে অন্ততঃ কুকুৰ এটাইও মোৰ কথা শুনে